নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এয়া মই প্ৰথমবাৰৰ বাবে এবিধ অসমীয়া থলুৱা খাদ্য পাতত দিয়া কলপিঠা বনাবলৈ ওলাইছোঁ। এয়া ধুনীয়াকৈ মই পিঠাগুড়িখিনি চালি ল'লোঁ অলপ, আৰু এইফালে কলপাত কাটি আনিলোঁ। এইফালে ধুনীয়াকৈ কলপাতখিনি ধুই মেলি ল'লোঁ। এয়া চালি ৰখা পিঠাগুড়িখিনিত মই অলপ সোৱাদ অনুসৰি নিমখ দিলোঁ, আৰু এইফালে অলপ ঘি অলপ দি দিলোঁ। ঘি অলপ দি এয়া মই অকণ পানী দি সানি ল'লোঁ গোটেই মিশ্ৰণটো ধুনীয়াকৈ। প্ৰথমবাৰ যেতিয়া মই এই পিঠাবিধ বনাইছিলোঁ, তেতিয়া মই হোৱাটছআপ ষ্টেটাছত লগাইছিলোঁ। তেতিয়া মোক অনুগ্ৰহ কৰিছিলে। এয়া দেখিছেনে, মই ধুনীয়াকৈ অলপ ইয়াত গুড়ো দি দিলোঁ। গুড় দিলে খাবলৈ বেছি ভাল লাগে। এয়া মই ৰুকি ৰখা অলপ নাৰিকল দি দিছোঁ। নাৰিকল দিলে মানে সোৱাদটো আৰু দুগুণে ভাল লাগে। এয়া ধুনীয়াকৈ গোটেই মিশ্ৰণটো মই সানি ল'লোঁ। যিহেতু কল পিঠা, এয়া ঘৰৰে ভীমকল আছিলে। ভীমকলখিনি মই ধুনীয়াকৈ চাউল চালা চালনীখনত চালি ল'লোঁ। এয়া কলখিনি মই চালি হোৱাৰ পাছত ধুনীয়াকৈ গোটেই মিশ্ৰণটো সানি ল'লোঁ। সানি লোৱাৰ পাছত এয়া মই জুইকুৰা জ্বলাই ল'লোঁ। এইফালে কাটি ৰখা কলপাতখিনি অকণ পুৰি ল'লোঁ, আৰু এইফালে টাৱাখন বহাই দিলোঁ ধুনীয়াকৈ গৰম হোৱালৈকে। এয়া মই ধুনীয়াকৈ কলপিঠা, যিহেতু কলপাতত ধুনীয়াকৈ পিঠাখিনি দি লওঁ। এয়া মই ধুনীয়াকৈ দি দিলোঁ পিঠাগুড়ি, গোটেই যিখিনি মিশ্ৰণ আছিলে গোটেইখিনি ধুনীয়াকৈ দি দিলোঁ। তাৰপাছত এয়া ধুনীয়াকৈ হাতেৰে হেঁচি দিব, নহ'লে বেলনা বাৰী থাকিলে ধুনীয়াকৈ অকণমান বেলি দিব, যাতে ওলাই নাযায়। ওলাই গ'লে দেখিবলৈও বেয়া লাগিব আৰু খাবলৈও বেয়া লাগিব। এয়া দেখিছেনে, মোৰ হৈ গ'ল। এনেদৰেই সকলোবোৰ পিঠা মই বনাই গ'লোঁ, আৰু এয়া আটা পিঠা লৈছোঁ ধুনীয়াকৈ। টাৱাখন গৰম হোৱাত মই পিঠাটো ধুনীয়াকৈ দি দিলোঁ, আৰু মন কৰি থাকিব যাতে পিঠাটো পুৰি নাযায়। এয়া দেখিছেনে, মই দুটা দুটাকৈ বনাইছোঁ, যিহেতু ভিডিঅ'টো মই দীঘল কৰিব বিচৰা নাই। এয়া মোৰ পিঠাবিলাক বনাই আছোঁ। এয়া আৰু এইফালে মই ধুনীয়াকৈ গাখীৰৰ চাহ বনাই ল'লোঁ, মায়ে মই খাবৰ বাবে। এয়া মোৰ গাখীৰৰ চাহো হৈ গ'ল। এইফালে মোৰ কলপিঠাও ধুনীয়াকৈ হৈ গ'ল। মোক ভিডিঅ' বনাবলৈ আগ্ৰহ দিয়াৰ বাবে বহুত ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।